এতিয়া আমি শিকিম কেনেকৈ শিক্ষা সেতু এডিট কৰিব লাগে। ইয়াৰ কাৰণে প্ৰথমতে আপুনি গুগলটো খুলি লওক। তাৰপিছত আপুনি ইয়াত এটা সাইট দিব লাগিব, এটা হ'ল শিক্ষা সেতু assam.gov.in। তাৰপিছত আপুনি গুগল সাৰ্চ কৰি দিয়ক। ইয়াত চাওক প্ৰথম যেটো অপচন আহিছে শিক্ষা সেতু অসম আসাম ষ্টেট পোৰ্টেল, ইয়াতে আমাৰ কামখিনি কৰিব লাগিব। তো যিখিনি ইয়াত তলত অপচন আছে এইখিনি আপোনাৰ যাব নালাগে, এইখিনি মেইন সাইট নহয়। তো প্ৰথম যেটো সাইট আছে এইটোত আপুনি সিম্পলিকে ক্লিক কৰি দিয়ক। মোৰ ইয়াত নেটটো অকণমান শ্ল', এইকাৰণে অলপ শ্ল' চলিছে। এতিয়া চাওক মেইন যেটো হোম পেজ যেটো খোল খালে, এতিয়া ইউজাৰ আইডি আৰু পাছৱৰ্ড দিব লাগিব। মই মোৰটো দিছোঁ, আপুনি আপোনাৰটো দিয়ক। দিয়াৰ পিছত কেপচা কোডটো দিব লাগিব। কেপচা কোড দিয়াৰ পিছত সিম্পলি আপুনি লগইনত ক্লিক কৰক। মই কৰি আছোঁ, মোৰ লগত আপুনি কৰি যাওক, আপুনি কৰিব পাৰিব। আপুনি ডেস্কটপতো কৰিব পাৰিব, মোবাইলতো কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। এতিয়া চাওক লগইন কৰাৰ পিছত এতিয়া আকৌ এটা পেজ খোল খাব। অলপ শ্ল' সাইটটো, চাখন অলপ সময় ল'ব পাৰে, আপোনালোকে ধৈৰ্য সহকাৰে চাব। চাওক এতিয়া খোল খাই গৈছে। এতিয়া চাওক ইয়াত ডেশবৰ্ড আহি গ'ল। ডেশবৰ্ডৰ কাৰণে আপুনি যিখিনি কাম ইয়াত কৰিব লাগিব। তো মই এতিয়া শিকাম যে ষ্টুডেণ্ট মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, এডিট কেনেকৈ কৰিব লাগে। এইটো যদি ষ্টাফ হয় ষ্টাফো আছে। চ' এই ডেশবৰ্ডত আপুনি চাই ল'ব কিমান ষ্টাফ, কিমান এনৰলমেণ্ট আছে। তো ইয়াত চিম্পলি আপুনি এই লেফ্ট ছাইডত ষ্টুডেণ্ট মেনেজমেণ্ট আছে, ইয়াত ক্লিক কৰক আৰু প্ৰথম যেটো অপচন ষ্টুডেণ্ট লিষ্টিং, ইয়াত যাব লাগিব। এডিট অপচন আছে, এডিটত আপুনি যাব পাৰিব। লিষ্টিং আছে, লিষ্টিঙত যাব পাৰিব। চ' লিষ্টিঙত যোৱাৰ পিছত আপুনি চাব আপোনাৰ যি স্কুলৰ এনৰলমেণ্ট সকলোখিনি ইয়াত আহি গৈছে। হোৱাৰ পিছত আপুনি দেখিব মই অলৰেডি দুটা এডিট কৰিছোঁ, দুটা এডিট কৰা আছে। এতিয়া মই আৰু এটা এডিট কৰি দেখাই দিম কেনেকৈ কৰিব লাগে। আপুনি সিম্পলি এতিয়া যাব লাগিব ৰাইট ছাইডত ন। তো মই এটা দেখাইছোঁ অমিত গলা যেটো আছে, এইটো এডিট কৰি দেখাই দিম। এইটো চাওক অমিত গলাটো এতিয়া আছে ইয়াত নট এডিট ন, এডিট কৰাৰ পিছত এইটো এডিট হৈ যাব আৰু এডিট কৰিলে হৈ গ'ল। এতিয়া ৰাইট ছাইডত চাওক সিলেক্ট একশ্যন, সিলেক্ট একশ্যনত গৈ আপুনি সিম্পলি এডিটত যাওক। এতিয়া চাওক ইয়াত ডিটেইলছটো আহি গ'ল। এতিয়া আপুনি অলৰেডি যিখিনি ৰিমছত ফিল আপ কৰিছে এইখিনিতো আছে, এইখিনি কৰিব নালাগে। যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে আৰু নাই, ষ্টাৰ মাৰ্ক দিয়াৰ থকাৰ অপশ্যনবিলাক ইয়াত লিখা নাই, এইখিনি আপুনি দিব লাগিব। এতিয়া চাওক অমিত গলা এইটো অলৰেডি আছে, জেণ্ডাৰো দিয়া আছে, ডেট অফ বাৰ্থ দিয়া আছে। তো গাৰ্জিয়ানছ নেম এইটো অপশ্যনেলটো নালাগে, আপুনি তলত আহক। ডিষ্ট্ৰিক্টটো মেণ্ডেটৰী দিব লাগিব, মই দিছোঁ এইটো, আপোনাৰটো আপুনি দিয়ক। তাৰপিছত সিম্পলি আপুনি ব্লক চিলেকশ্যন কৰিব লাগিব। তাৰপিছত ক্লাষ্টাৰ চিলেকশ্যন কৰিব লাগিব। নেক্সট আপুনি হেবিটেন্স যেটো আছে হেবিটেন্সটো চিলেকশ্যন কৰিব লাগিব, এইটো মেণ্ডেটৰী হয়। মনত ৰাখিব ষ্টাৰ মাৰ্ক যিবিলাক দিয়া আছে এইবিলাকে কৰিব লাগিব, যিবিলাক ষ্টাৰ মাৰ্ক নাই এইবিলাক নালাগে। গ্ৰাম পঞ্চায়ত এইটোও লাগিব। এড্ৰেছটো মেণ্ডেটৰী হয়, এড্ৰেছটো দিব লাগিব। এতিয়া হওক পিনক'ড, পিনক'ডটো দিব লাগিব। তাৰপিছত LIC নাম যেটো এইটো অলৰেডি দিয়া আছে, এইটো নালাগে। আপুনি সিম্পলি ষ্টাৰ মাৰ্ক যিটো দিছে মোবাইল নম্বৰ এইটো দিব লাগিব, মোবাইল নম্বৰটো দি দিয়ক। মই এনেই এটা বহাই দিছোঁ, আপুনি দি দিয়ক। তাৰপিছত এইটো লাগিব GCWSN হয়নে নহয়। তাৰপিছত তলত আহক,
ইণ্ডিয়ান চিটিজেন হয় নে নহয় এইটো দিব লাগিব। এইখিনি হোমলেছ হয় নে নহয় দিয়াৰ পিছত আপুনি চিম্পলি নেক্সট কৰি দিয়ক আৰু এটা পেজ কল খাব নেক্সট পেজটো। এতিয়া চাওক এইখিনি যিখিনি আছে এইখিনি নালাগে, যিখিনি নাই এইখিনি ফিল আপ কৰিব লাগিব। ৰোল নম্বৰটো দিব লাগিব, ৰোল নম্বৰটো মেণ্ডেটৰী হয়। তাৰপিছত মিডিয়াম ইনষ্ট্ৰাকশ্যন দিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ ষ্টেটাছ অফ প্ৰিভিয়াছ একাডেমিক ইয়াৰ স্কুলিং এটো দিব লাগিব। এইটো চেম স্কুলত পঢ়ি আছে, মই এইটো দি দিছোঁ, আপুনি আপোনাৰটো দিয়ক। তাৰপিছত স্ক্ৰল ডাউন কৰি তলত আহক, এইটো দিব লাগিব প্ৰিভিয়াছ ইয়াৰ ষ্টাডিড ৱেডাৰ দে এপিয়াৰ্ড ফৰ এক্সামিনেশ্যন। এপিয়াৰ্ড হৈছিল তেওঁ, এপিয়াৰ্ড মই দিছোঁ। এইটো প্ৰমোটাৰ হয়, প্ৰমোটাৰ দিছোঁ মই। যি ষ্টুডেণ্ট যিটো হয় এইটো আপুনি এডিট কৰি দিব, বাছ হৈ গ'ল। তাৰপিছত তলত আহক, চিম্পলি আপুনি নেক্সটত ক্লিক কৰক। তাৰপিছত চাওক আৰু এটা পেজ কল খালে, ইয়াত আপোনাৰ দিব লাগিব টেক্সট বুক। তাৰপিছত ইউনিফৰ্ম কেইটা ছেট আছে, দুটা ছেট পাইছে, দুটা ছেট দিছোঁ, আপুনি আপোনাৰটো দিব কেইটা ছেট পাইছে। তাৰপিছত এইবিলাকক ষ্টাৰ মাৰ্ক নাই, আপুনি দিলে দিব পাৰিব, নিদিলে নাই, কোনো প্ৰব্লেম নাই। আপুনি চিম্পলি তলত আহক, ইয়াত চাওক ষ্টাৰ মাৰ্ক দি আছে এলিজিবল স্কলাৰশ্বিপ হয় নে নহয়। হয়, যদি হয় এইটো চিলেকশ্যন কৰি দিব লাগিব কি লেভেলৰ, ষ্টেট নে চেণ্ট্ৰেল লেভেলৰ হয় দিব লাগিব। ষ্টেট লেভেলৰ হয়, মই ষ্টেট লেভেলৰ দিছোঁ। তাৰপিছত হাইট দিব লাগিব, সেইটো মেণ্ডেটৰী হয়। হাইট আৰু ৱেইট দুটা মেণ্ডেটৰী হয়, দুটাই দিব লাগিব। তো উল্টা হৈছে, চিধাকৈ দি আছোঁ। সাপোজ ধৰক হাইট মোৰ ষ্টুডেণ্টৰ 120 আৰু কেজি হ'ল আপোনাৰ 30 কেজি। তাৰপিছত এক্সট্ৰা ছাপ্লিমেণ্ট লয় নেকি ষ্টুডেণ্টটো, যদি হয় ইয়েছ দিব, নহ'লে নাই, মোৰতো নলয়। তো তাৰপিছত দুটা বেমাৰৰ নাম দি আছে, ASLD আৰু ASD। এইটো যদি হয় হয় দিব, নহয় নাই। ADHD আছে নে নাই। তাৰপিছত আপুনি ভেকচিনেটেড হয় নে নহয় দিব লাগিব, যদি হয় কি ভেকচিনেটেড হয় সেইটো দিব লাগিব। যি ভেকচিন দিছে এইটোৰ নাম আপুনি দিব। এক্সট্ৰা কাৰিকুলামত জড়িত হৈ আছে নেকি, যদি আছে হয় দিব, নহয় নাই। তাৰপিছত এইবিলাক ষ্টাৰ মাৰ্ক নাই, আপুনি দিলে দিব, নিদিলে নাই, নেক্সট চিম্পলি। বাছ এতিয়া হৈ গ'ল অলমষ্ট। এতিয়া আৰু ইয়াত এনেকুৱা নাই, এতিয়া আপুনি চিম্পলি আপডেট কৰি দিয়ক, হৈ গ'ল। তো ইয়াত মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে মই এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগত যিটো ভিডিঅ' দিছিলোঁ এইটো অলপ প্ৰব্লেম হৈছিল, যাৰ কাৰণে এনেকুৱা হৈছে। তো কাইণ্ডলি এই চেনেলটো ছাবস্ক্ৰাইব কৰি স্কুলৰ যিকোনো প্ৰব্লেমৰ কাৰণে। থেংক ইউ।